বন্ধুসকল চাওক ইয়াত কেনেকৈ পখিলা পৰিছে। পখিলা পৰাৰ কাৰণে মই স্প্ৰে কৰি দিছোঁ। স্প্ৰে কৰি দিয়াৰ পিছত পখিলাটো মৰি যাব বা গুচি যাবগৈ। চাওক আপোনালোকক দেখাই আছোঁ। বগা বগা দেখিছেনে পখিলা? এয়াই হৈছে। এই ধানৰ কঠীয়া হৈছে মাইক'। এইটো কঠীয়া লগালে নিশ্চয় আপোনালোকে কমতেও 25 মোন পাব বিঘাই, যদি ভালকৈ আলপচন্দ হয়। এই মাজত এইবাৰ লতি হৈছে, এইবোৰ এৰাই দিব লাগিব, মানে অঁতৰাই দিব লাগিব গৰুটো খচৰি খচৰি। প্ৰথম মই এতিয়া স্প্ৰে কৰি লৈছোঁ, তাৰপিছত সেইটো কাম কৰিম। আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব। বহুত পখিলা পৰিছে, মানে কিছুমান প্ৰব্লেমৰ কাৰণে মই স্প্ৰে কৰিব পৰা নাছিলোঁ, আৰু আগতে স্প্ৰে কৰিব লাগিছিলে, ঔষধ মাৰিব লাগিছিলে। আপোনালোকে দেখি পাব এইবিলাক পখিলা, বগা বগা এইবিলাক দেখিছে, এইবিলাক হৈছে পখিলা। এই পখিলা দেখিছেনে? এই উৰি গৈছে, এইকেইটা হৈছে। এইবিলাক বহুত জংঘল হৈছে, গোটেই মই চাফা কৰি দিম, আপোনালোকে দেখা পাব নেক্সট ভিডিঅ'ত। এতিয়া বৰ্তমান মই স্প্ৰে কৰি আছোঁ। এইবিলাক পুনি হৈছে, পুনি দেখিছেনে? এইবিলাক এইবিলাক হ'লে নহ'ব, দেখিছে নহয় আপোনালোকে। এইবিলাক থাকিলে আপোনাৰ ধানটো বাঢ়িবলৈ সুবিধা নিদিব।